লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডৰ ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন অনলাইনত প্ৰপত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব অফলাইনত লগত জমা দিব লাগিব প্ৰয়োজনীয় নথি বৈধ মোবাইল নম্বৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড আদি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হৈছে বাধ্যতামূলক বৰ্তমান পশ্চিম বংগত আৰম্ভ হৈছে ডিজিটেল ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া হিক্ৰী অন্যান্য ৰাজ্যত আৰম্ভ হ'ব আবেদন লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এয়া এক জৰুৰী খবৰ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে পান আৰু আধাৰ কাৰ্ডৰ লিংক কৰিলেনে যিসকলে এতিয়াও লিংক কৰা নাই শীঘ্ৰেই কৰক লিংক হাতত আছে মাত্ৰ আপোনাৰ 5টা দিন বাকি 31 মাৰ্চেই হৈছে শেষ সময়সীমা অন্যথা ভৰিব লাগিব জৰিমনা লিংক নকৰা পান কাৰ্ড হৈ পৰিব নিষ্ক্ৰিয় বেংক আৰু কৰ আদায়ৰ ক্ষেত্ৰত সন্মুখীন হ'ব বৃহৎ অসুবিধাৰ ইতিমধ্যে কেইবাবাৰো বৰ্ষাই দিয়া হৈছে সময়সীমাৰ ভিতৰত লিংক নকৰা সকলে ভৰিব লাগিব 1000 টকাৰ জৰিমনা www.incometax.gov.in ত গৈ আপোনালোকে কৰিব পাৰিব লিংক